টাউনত দেখা পাওঁ মোবাইল দি টাইম পাছ কৰি ল'ব কিন্তু প্ৰেক্টিছ নকৰে তোমালোকে এইটো নকৰিবা ডেইলি মিনিমাম হাফ এন আৱাৰ যদি কৰিব পাৰা একদম 365 ইনটু যাব এতিয়া বেমাৰৰ বিছনাত পৰি থাকিলে দ্যাটছ সেপাৰেট থিং ঠিক আছে আজি সবে ভালকৈ পৰীক্ষা দিবা মোক খুশি কৰিবা মই ভাল মাৰিম মই আজি ইয়াতে প্ৰায় নিয়াৰ এবাউট 15 ইয়াৰ্ছ পিছত মই আহিলোঁ আগতে আৰু এবাৰ আহিছিলোঁ কিন্তু তেতিয়া যিটো মই ষ্টেণ্ডাৰ্ড পাইছিলোঁ এতিয়া বহুত ষ্টুডেণ্ট বাকী আছে এই চবৰ কাৰণে চকলেট থৈছোঁ দেই হে তো অনলি 10 ষ্টুডেণ্ট আমি এতিয়ালৈ লৈছোঁ আগতকৈ অলপ হাই হৈছে যেন লাগে মোৰ কিন্তু কোৰ্চটো চিলেবাছটো কৰা নাই মই সব টিচাৰক অনুৰোধ কৰিম চিলেবাছটো কমপ্লিট কৰিলে আমাৰ ভাল লাগে তেখেতৰো সব টিচাৰৰো ভাল লাগিব যে এইটো যেন কমপ্লিট কৰে মোৰ আৰ্ণ ৰিকুৱেষ্ট থাকিব সব টিচাৰৰ প্ৰতি যে যে চিলেবাছটোৰ ওপৰত যাতে ধ্যান দিয়ে কেনেকুৱা লাগিছে যে এনে যিবোৰ গাই আছে সব ল'ৰা ছোৱালী চুনেলা বেচুৰা নহয় কোনো মাত ভইচটো বহুত ধুনীয়া ভইচ ইহঁতে কৰিলে বহুত ওপৰত যাব পাৰিব সেইকাৰণে মই আকৌ ৰিপিট কৰি আছোঁ চিলেবাছটো কমপ্লিটটো বহুত জৰুৰী মই গুৱাহাটীত থাকোঁ মোৰ নিজাকৈ চেণ্টাৰ আছে কলা মন্দিৰ আৰু চবতকৈ আনন্দৰ বিষয় এটা আছে 2026 নৰ্থ ইষ্টৰ ভিতৰত কলা মন্দিৰ চিলেক্ট হৈছে মাষ্টাৰ ডিগ্ৰী চেণ্টাৰ আমাৰ চেণ্টাৰটো এই 2026 পৰা মাষ্টাৰ ডিগ্ৰী চেণ্টাৰৰ মাষ্টাৰৰ পৰীক্ষা হ'ব মিউজিকৰ যেটো মানে বহুত বছৰ আগত অসমত আছিল আজি নিয়াৰ এবাউট 12 ইয়াৰ্ছ এইটো বন্ধ আছিল এতিয়া আমাৰ ওপৰত দায়িত্ব লৈছে কলা মন্দিৰৰ ওপৰত এইটো হোৱাৰ কাৰণে মই এজন তবলিষ্ট মই 4-5টা ইউনিভাৰ্চিটিৰ পৰা মাষ্টাৰ ডিগ্ৰী কৰা ভোকেল প্লাছ ৰবীন্দ্ৰ সংগীতত মই ৰবীন্দ্ৰ সংগীতত মই অল ইণ্ডিয়া ষ্টেণ্ড কৰা মই প্ৰেচিডেণ্ট মানে মই আছোঁ চিৰকাল বহু বছৰ ইয়াৰ লগত লাগি আছোঁ আৰু যথেষ্ট আনন্দ অনুভৱ কৰোঁ ভাল লাগে তো আজি কেইজনমান এক্সামটো দিবলৈ ওলাইছে আজি প্ৰায় 60 আপ আছে কেণ্ডিডেট তো এনেকৈ যদি আমি বিশেষকৈ শাস্ত্ৰীয় সংগীতটো বহুত ধৰণৰ আছে চব সংগীতেই কিন্তু ভাল কোনো সংগীত বেয়া নহয় কিন্তু মেইন হ'ল আমাৰ শাস্ত্ৰীয় যি শাস্ত্ৰীয় সংগীত আমাৰ কণ্ঠটো তৈয়াৰী কৰি দিয়ে বেলেগ গান গোৱাৰ কাৰণে সেইটো কাৰণে শাস্ত্ৰীয় সংগীতৰ প্ৰচাৰ প্ৰসাৰটো আৰু প্ৰেক্টিছটো যথেষ্ট হ'ব